নমস্কাৰ, মোৰ নাম পিনাপিনী দাস কটকী আৰু মোৰ ঘৰ যোৰহাটত। মই এগৰাকী হাউচৱাইফ হয় আৰু এগৰাকী মাতৃ হয়। মোৰ এজনী ছোৱালী আছে আৰু মই যদিও শিক্ষিত, যদিও মোৰ কোৱালিফিকেশ্যন আছে, মই বাহিৰত গৈ কাম কৰিব নোৱাৰোঁ আৰু মোৰ ছোৱালীজনীক মই এৰি থৈ যাব নোৱাৰোঁ। আৰু আজিকালি আপোনালোকে গম পায় কাম আমাৰ কেনেকুৱা ধৰণৰ হয়। যিমান কোৱালিফাইড নহওঁ কিয়, যিমান হেভি চাৰ্টিফিকেট নহ'লেও আপোনালোকে গম পাইছে চাকৰি এটা পোৱাটো বহুত কঠিন কাম আমাৰ কাৰণে। আৰু সাধাৰণতে চাকৰি এটা কৰিবলৈ গ'লে আপোনালোকে বাহিৰত গৈ পইচা দিবগৈ লাগিব। পইচা নিদিলে কোনো চাকৰি আপোনালোকে নাপায় বিশেষকৈ। আৰু সেইটো হিচাপত মই তেনেকৈ পইচা দিব নোৱাৰোঁ, সঁচা কথা ক'বলৈ গ'লে। আৰু বাহিৰত গৈ চাকৰি কৰিব নোৱাৰোঁ। আৰু এনেকুৱা মল কিছুমানত মই কাম কৰিব নোৱাৰোঁ, যিটো মলত আপোনাৰ ডেইলি 9টা বজাৰ পৰা ডেইলি 5টালৈকে 8 ঘণ্টা 7 ঘণ্টা কাম কৰিব লাগে। মোৰ কাৰণে সেইটো সম্ভৱ নহয়, কাৰণ মই ছোৱালীজনী এৰি বাহিৰত গৈ কাম কৰিব নোৱাৰোঁ। আৰু মই তেনেকৈ ফেচবুকত এটা পষ্ট পাইছিলোঁ, ৱৰ্ক ফ্ৰম হোম মই চাৰ্চ কৰি আছিলোঁ। তেনেকুৱাতে মই এই ড্ৰিমৰ পষ্টটো পালোঁ। মোৰ আপলাইন হৈছে মঞ্জু মেম, তেখেতৰ জৰিয়তে মই এই পষ্টটো পাই তেখেতক কণ্টেক্ট কৰিলোঁ। তেখেতক সুধিলোঁ কামটো কেনেকুৱা ধৰণৰ হয়, কি কৰিব লাগিব। তেওঁ বহুত ধুনীয়াকৈ মোক বুজাই দিলে যে কামটো ৱৰ্ক ফ্ৰম হোম হয়, ঘৰৰ পৰাই কৰিব পাৰিব, অনলাইন হয়, ক'তো যাব নালাগে। বিশেষকৈ আমাৰ নিচিনা হাউচৱাইফসকলৰ কাৰণে বহুত সুবিধাজনক কাম হয় এইটো। আপোনালোকেও কৰিব পাৰিব। মই মোৰ ভিডিঅ'টোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰোঁ আপোনালোকক যে আপোনালোকে যদি বিচাৰে ঘৰতে বহি এটা ভাল ইনকম কৰিবৰ কাৰণে, আমাৰ এই কামটো বহুত সুবিধাজনক হয়। ইয়াত নাই কোনো ইনভেষ্ট কৰিব নালাগে, আপোনালোকে কোনো জইনিং ফিজ বুলিবলৈ নাই, ক'তো যাব নালাগে বাহিৰত। ফোনটো আমাৰ হাততেই থাকে। যিখিনি আমি আজৰি সময় আমাৰ থাকে হাতত, সেইখিনি সময়তে আপোনালোকে এই কামটো কৰিব পাৰিব আৰু এটা ভাল ইনকম ঘৰৰ পৰাই ল'ব পাৰিব। আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তেও আমি কামটো কৰি আছোঁ আৰু ইনকম লৈ আছোঁ। আমাৰ কোম্পানীটোৰ নাম হৈছে দি ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং চলিউশ্যনছ প্ৰাইভেট লিমিটেড। কোম্পানীটোৰ হেড অফিচ আছে হাৰিয়ানাৰ ফৰিদাবাদত। আৰু আমাৰ এই কোম্পানীটোৰ MD দুগৰাকী আছে, মিষ্টাৰ সংকল্প ৰাৱত ছাৰ আৰু মিছেছ পলক ৰাৱত মেম। আমাৰ কোম্পানীটোৰ বহুত এবছৰ হৈ গৈছে, বহুত সুন্দৰ ইনকম হৈ আছে তেওঁলোকৰ। এইটো এটা প্ৰডাক্ট বেছড কোম্পানী হয়, আয়ুৰ্বেদিক গভ চাৰ্টিফাইড কোম্পানী হয়। আৰু প্ৰডাক্ট বেছড কোম্পানী বুলি ক'লে সকলোৱে ভয় খায়, কিন্তু ভয় খাব নালাগে। এইটো আমি প্ৰডাক্ট চেলিং নকৰোঁ, মাত্ৰ নিজৰ কাৰণে ইউজ কৰোঁ। ওৱান টাইম পাৰ্চেছ, লাইফ টাইম আৰ্নিং হয়। আৰু এই কোম্পানীটো আমাৰ অসমলৈ যিগৰাকীয়ে ব্যক্তি আনিছিলে, তেখেত আমাৰ গুৰু, তেখেত আমাৰ অসম লিডাৰ আশা পাত্ৰ মেম, তেখেতো যোৰহাটৰে হয়। আৰু তেখেতৰ লগত কাম কৰি মই খুব ভাল পাইছোঁ আৰু এটা ইনকম ঘৰৰ পৰাই মই লৈ আছোঁ। আৰু যিসকল গৃহিণীয়ে, যিসকল আমাৰ আছে ইয়াত, অকল গৃহিণী বুলিয়েই নহয়, হাউচৱাইফ বুলিয়েই নহয়, ষ্টুডেণ্ট, জব পাৰ্চন, ৰিটায়াৰ্ড পাৰ্চন, বিজনেছ ওমেন, মেন সকলোৱে কৰিব পাৰিব। বয়সৰ কোনো সময়সীমা নাই আৰু কোনো ধৰা বন্ধা নিয়ম নাই যে এইটো কাম কৰিব লাগিব। আমাৰ কোনো টাৰ্গেট মেইনটেইন নাই, কোনো প্ৰেছাৰ নাই। যিকোনো সময়তে যিকোনো আপোনালোকে আজৰি সময়ত কৰিব পাৰিব। আৰু যিহেতু এইটো মই কৈ গৈছোঁ গভ চাৰ্টিফাইড কোম্পানী হয়, প্ৰডাক্ট বেছড কোম্পানী হয়, কিন্তু প্ৰডাক্ট চেলিঙৰ কাম নকৰোঁ। সকলোখিনি প্ৰডাক্ট আয়ুৰ্বেদিক হয় আৰু লেবৰেটৰী টেষ্টেড প্ৰডাক্ট হয়। মই ইউজ কৰি আছোঁ নিজে। এইটো মই দেখুৱাব পাৰোঁ আপোনালোকক। এইটো হয় মাখন জুচ হয়, বহুত ভাল হয়। এইটো সম্পূৰ্ণ বেৰীৰে বনাইছে আৰু আপোনালোকে এই জুচটোৰ জৰিয়তে শৰীৰটোক এটা সম্পূৰ্ণ এনাৰ্জেটিক ফিল আনি দিয়ে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনাক ভাগৰ নলগায় এইটোৱে। আৰু এইটো ওমেন কেয়াৰ হয়, সকলো ওমেনৰ কাৰণে হয়। এইটো ওমেনৰ যিখিনি প্ৰব্লেমছ থাকে, ইণ্টাৰনেল প্ৰব্লেমছ থাকে, সেইখিনি ঠিক কৰাত এইটোৱে সহায় কৰে। আৰু এইটো এক্টিটক্স হয়। এইটো পাইলছ, গেছৰ প্ৰব্লেম, থাইৰইড সকলোখিনি ঠিক কৰিব এইটোৱে। আৰু বেক পেইন থাকিলে এইটো এক্টিটক্সটোৱে ঠিক কৰে আৰু বহুতো লাভদায়ক হয়। এইটো মই নিজে ইউজ কৰি আছোঁ। এইটো ফেচৱাছ, হালধি ফেচৱাছ, মুখৰ পলিউশ্যন আঁতৰাই, মুখৰ পিম্পলছ আঁতৰাই, ডাৰ্ক চাৰ্কলছ থাকিলে আঁতৰাব, আপোনাক এটা ধুনীয়া উজ্জ্বলতা আনি দিয়ে এইটো ফেচৱাছে। তাৰপিছত আপোনাৰ এইটো ট্ৰি ফেচৱাছ আছে, ইয়াৰ পৰাই এইটোৰ জৰিয়তে আপোনাৰ যিখিনি অইলি স্কিনখিনি আপোনালোকৰ নৰ্মেল কৰিব। মুখৰ উজ্জ্বলতা আনে। কুমলীয়া পাতেৰে বনোৱা, চাহপাতৰ কুমলীয়া গছৰ পাতেৰে বনোৱা। আৰু এইটো আছে চবতকৈ ডাঙৰ, আমাৰ সকলো মহিলাৰ এটা প্ৰব্লেম আছে, চুলি সৰাটো আৰু চুলি গ্ৰ'থ নহয়, চুলি সৰে, উফি হয়, চুলি নেবাঢ়ে। এইটো আমাৰ গ্ৰীণ এপল শ্বেম্পু।
গ্ৰীণ এপল শ্বেম্পু বহুতো উপকাৰী হয়। চুলি সৰা বন্ধ কৰিব, উফি বন্ধ কৰিব, আপোনালোকৰ চুলি গজাত সহায় কৰে। মই ঘঁহিছোঁ, মই ইউজ কৰি আছোঁ আৰু খুবেই ভাল মানে ফল পাইছোঁ আৰু মোৰ চুলিও গজিছে। আপোনালোকে নিশ্চয় দেখিছে, খুব ভাল। গোটেইখিনি প্ৰডাক্ট আমাৰ আয়ুৰ্বেদিক হয়, অৰ্গেনিক হয়। বুজি পাইছে, আপোনালোকক বুজাবলৈ প্ৰয়োজন নাই, যিহেতু আপোনালোকে শিক্ষিত হয়, জানা হয়। মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে এইটোৱে আপোনালোকৰ আগত এটা মানে জনাব বিচাৰিছোঁ যে যিসকলে মানে ভয় কৰে, কোম্পেনী বুলি ক'লে ভয় কৰে, প্ৰডাক্ট বেছ কোম্পেনী বুলি ক'লে ভয় কৰে, কিন্তু ভয় কৰিব নালাগে। আপোনালোকে নিজৰ ইচ্ছামতে ইয়াত আপোনালোকে কাম কৰিব পাৰিব। এটা লাইফ টাইমৰ কাৰণে ছিকিউৰ এটা ফিল কৰিব। আপোনালোকে ইনকম কৰিব পাৰিব হিউজ এমাউণ্ট। আপোনালোকে নিজৰ যিখিনি সৰু সৰু সপোন থাকে, সেই সপোনখিনি পূৰণ কৰিব পাৰিব আমাৰ এই কোম্পেনীটোৰ জৰিয়তে। আৰু বহুত সুন্দৰ হয়, আপোনালোকে যিকোনো সময়তে কৰিব পাৰিব। টাইম বাউণ্ডেশ্যন নাই, কোনো সময় সুবিধা নাই, প্ৰেছাৰ নাই। আৰু এইখিনি প্ৰডাক্টখিনি নিজৰ কাৰণে ইউজ কৰিব। মাত্ৰ ওৱান টাইম পাৰ্চেছ, লাইফ টাইম আৰ্নিং। আপোনালোকক এটাই মই মানে অনুৰোধ কৰিছোঁ, আপোনালোকে ভয় খাব নালাগে। কোম্পেনী কিছুমান থাকে, যিসকল কোম্পেনীৰ তাৰমানে কোনো হেৰি নাথাকে, কিন্তু আমাৰ কোম্পেনীৰ যিহেতু প্ৰডাক্ট বেছ কোম্পেনী হয়, আৰু প্ৰডাক্ট যেতিয়ালৈকে থাকিব কোম্পেনীটো থাকিবই, আৰু প্ৰডাক্ট নহ'লে মানুহো নহ'ব। জানেই আপোনালোকে, আমাক প্ৰত্যেকটো প্ৰডাক্ট আমাৰ প্ৰয়োজন হয়, আৰু প্ৰত্যেকটোৱে আপোনালোকে কিনিবলৈ গ'লে, বাহিৰত কিনিবলৈ গ'লে তাৰ পৰা কোনো আপোনালোকৰ ইনকম নহয়, কিন্তু আমাৰ ইয়াৰ পৰা ওৱান টাইম আপোনালোকে যদি পাৰ্চেছ কৰে, লাইফ টাইমৰ কাৰণে আমাৰ কোম্পেনীটোৱে আপোনালোকক এটা হিউজ এমাউণ্ট ইনকম কৰিবৰ কাৰণে সুবিধা দিয়ে। তো মই শেষত এইটোৱেই ক'ম, আহক আপোনালোকে আমাৰ কোম্পেনীটোৰ লগত জইন হয়। নজনা কথা বহুতো ইয়াৰ পৰা শিকিব পাৰিব। আপোনালোকৰ মাইণ্ড ডেভেলপমেণ্ট কৰিব পাৰিব, আপোনালোকে আপোনালোকৰ স্কিল ডেভেলপমেণ্ট কৰিব পাৰিব। আপোনালোকে আমাৰ ইয়াত টাৰ্গেট মেইনটেইন কৰিব নালাগে। আপোনালোকে যি এনেকেই কাম কৰিব বিচাৰে, যিটো ইচ্ছামতে কৰিব বিচাৰে, সেইটো ইচ্ছামতে আপোনালোকে কৰিব পাৰিব। তো নমস্কাৰ, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ আগত এইটোৱেই কওঁ যে ইয়াত ষ্টুডেণ্টসকলে কৰি আছে, ৰিটায়াৰ্ড পাৰ্চনে কৰি আছে, বিজনেছ ওমেন, মেন, টিচাৰ সকলোৱে ইয়াত কৰি আছে। তো আপোনালোকেও কৰি ভাল পাব। নমস্কাৰ।